নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই বনাই দেখুৱাম ঘৰতে থকা কলে আমি কিদৰে পিঠা বনাব পাৰোঁ। যদি আপোনালোকৰ ঘৰত কল আছে তেনেহ'লে যি কলেই নহওক, চেনি কল হওক বা মালভোগ কল হওক, জাহাজী কল হওক, খালি অলপমান বেছিকৈ পকা হ'ব লাগে। দেখিছে কলখিনি ঠাৰিৰ পৰা এৰাই গৈছে। অকণমান বেছিকৈ পকা কল ল'ব। সেই কলৰ পৰা আমি ধুনীয়াকৈ পিঠা বনাব পাৰোঁ আৰু খাবলৈ বৰ টেষ্টি হয়। আজি মই আপোনালোকক বনাই দেখুৱাম। দেখিছে কলখিনি যদি মৰহি যায়, বহুতে খাবলৈ বেয়া পায়, সেই কলখিনি পেলাই দিয়া হয়। আমি পেলাই নিদিওঁ, সেই কলখিনি পিঠা তৈয়াৰ কৰি খাব পাৰোঁ। এইখিনি দেখিছে, মই তাৰ কাৰণে কেইটামান কল গুচাই লৈছোঁ। এইখিনি আমাৰ ঘৰত যিহেতু বেছিকৈ পকিলে কল কোনেও নাখায়, এই অকণমান মৰহি গৈছেগৈ। এইখিনি দেখিছে, মৰহি গ'লে কলটো কি হয়, অকণমান ছাইডটো ক'লা ক'লা হৈ যায়। মই ভাবিলোঁ আজি মই যিখিনি কল আছে সেই কলখিনিয়ে মই আজি কল পিঠা বনাই আপোনালোককো দেখুৱাম। চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিব। এইখিনি দেখিছে মৰহি গৈছে কলখিনি। বেছি নলওঁ, মই কল 6-7টামান লৈছোঁ। আজি মই চেনি কলে বনাইছোঁ। আপোনালোকৰ ঘৰত যদি জাহাজী কল আছে, জাহাজী কলেও বনাই দিব পাৰে। যিখিনি মই কল আপোনালোকক দেখুৱাইছিলোঁ 7টামানে লৈছিলোঁ কল। সেইখিনি মই এখন চুৰিৰে সৰু সৰুকৈ কাটি ল'লোঁ। দেখিছে, যদি আপোনালোকৰ ঘৰত মিক্সাৰ আছে তেতিয়া মিক্সাৰত দি ল'ব। যদি নাই তেতিয়া আপোনালোকে হাতেও পিটিকি ল'ব পাৰে। মই যিহেতু আমাৰ ঘৰত মিক্সাৰ আছে, মই মিক্সাৰতে দি ল'ম। আৰু তাৰ কাৰণে লাগিব, যদি পিঠা বনাওঁ আমি তাৰ কাৰণে লাগিব পিঠাগুড়ি। এতিয়া মোৰ পিঠাগুড়ি আছিলেই। যদি আপোনালোকৰ বৰা চাউল আছে তেতিয়া বৰা চাউল নিদিব, যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি হ'লেই হয়। এয়া দেখিছে মই ৰ'দত শুকুৱাই ৰাখিছিলোঁ। মই এপাত সৰু চামুচে মই ইয়াত দেখিছে, বেছি চামুচ পাত ইমান সৰু নহয়, অলপমান ডাঙৰে হয়, হাতা নহয় কিন্তু। মই সেই চামুচ পাতে মই 3 চামুচ দিছোঁ। ইয়াত 3 চামুচ হৈ গ'ল। বাতি হিচাপত মানে এবাতিমান হ'ব, তাতকৈ আৰু অলপমান দি দিছোঁ। এইখিনি দেখিছে পিঠাগুড়ি। মই যিখিনি কল দেখুৱাইছিলোঁ আপোনালোকক দেখিছে, মই এখন চুৰিৰে সৰু সৰুকৈ কাটি ল'লোঁ। এইখিনি মই এতিয়া মিক্সি বাতি আছে, মই মিক্সি বাতিত ভৰাই দিম। এইখিনি দেখিছে, এইখিনি মই ভৰাই লৈছোঁ। মই মিক্সিত মাৰি ল'ম। যদি আপোনালোকৰ ঘৰত মিক্সি নাই তেনেহ'লে আপোনালোকে হাতে পিটিকিও ল'ব পাৰে। আৰু তাৰ কাৰণে লাগিব পিঠাগুড়ি। এইখিনি দেখিছে পিঠাগুড়িখিনি। আৰু যিখিনি মই আপোনালোকক কলখিনি দেখুৱাইছিলোঁ মিক্সিত দিবলৈ লৈছিলোঁ, এইখিনি কল, এইখিনি মই ভালদৰে ইয়াত প্ৰথমতে মিক্স কৰি ল'ম। এইখিনি দেখিছে, এইখিনি। তাৰপিছত যদি আপোনালোকে বেছি মিঠা খায় তেতিয়া চেনি দিব পাৰে। মই চেনি বেছিকৈ নিদিওঁ, মই কলটো মিঠায়ে সেইকাৰণে মই চেনি আধা চামুচমান দিছোঁ। এইখিনি চেনি মই কমকৈ দিছোঁ। যদি আপোনালোকে চেনি খাই ভাল পায় তেতিয়া অকণমান সোৱাদটো যদি ভাল পায় তেতিয়া অকণমান চেনি সৰহকৈ দিব। এইখিনি মই প্ৰথমতে সানি ল'ম। সানোতে আপোনালোকে পানীও দিব পাৰে। মই পানীৰ বদলি গাখীৰ দিছোঁ, যিহেতু মোৰ ঘৰত গাখীৰ আছিলে। এইখিনি দেখিছে মই 1 কাপ গাখীৰ আনিছোঁ। এইখিনি কমকৈ ঢালি লাহে লাহে মিক্স কৰি ল'ম, যাতে গোটেইখিনি পেষ্টটো ধুনীয়া হয়। দেখিছে, এনেকৈ কমকৈ সানি ল'ব। আৰু অলপমান গাখীৰ দি দিছোঁ। আৰু মই ইয়াত দিছোঁ আধা চামুচ বেকিং পাউডাৰ। পাউডাৰখিনি প্ৰথমতে দিব লাগিছিলে, বেকিং পাউডাৰখিনি দিয়া নহ'লে একো নাই। এতিয়াও ভালদৰে মিক্স হোৱাই নাই যিহেতু। দেখিছে অলপমান গাখীৰ দি লৈছোঁ। গাখীৰখিনি প্ৰথমতে সৰহকৈ দি নল'ব, লাহে লাহে কমকৈ দি সানিব। নতুবা বেছি যদি পেষ্টটো অলপমান জুলীয়া হৈ যায় তেতিয়া পিঠাখিনি বনাবলৈ দিগদাৰ হয়। দেখিছে, এইখিনি লাহে লাহে এনেদৰে সানি ল'ব। দেখিছে অকণমান সেই গেছৰ ফ্লেমটো অকণমান বাঢ়ি আছিলে, সেইকাৰণে পটককৈ দেৰিয়ে গুচি গ'লগৈ।
বেগ লুটিটো ধুনীয়া হৈ আছে দেখিছে। এইটো মই প্ৰথমটো কাঢ়ি দিছোঁ এখন থালত। আকৌ নেক্সট বনাই দিওঁ। যেহেতু কেৰাহীখন অকণমান সৰু হয় সেইকাৰণে মই এটা এটাকৈ বনাইছোঁ। আপোনালোকেও এনেকৈ বনাব। দেখিছে মই এবাৰ লুটিয়াই দিলোঁ যদিও অকণমানো লগা নাই, কি ধুনীয়াকৈ এৰাইছে তলৰ পৰা দেখিছেনে। এইটো 2 মিনিট নালাগে। গেছৰ ফ্লেমটো যিহেতু মই হাই কৰি থৈছোঁ, 1 মিনিটমানৰ পাছতে এইটো নমাব পৰা হৈ যাব। দেখিছে এনেকৈ আপোনালোকেও বনাই খাব, বহুত টেষ্টি হয় খাবলৈ। যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাব। যেতিয়া মই নতুন নতুন ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যন পাব, চোৱাটো সহায় হয়। আকৌ মই এবাৰ লুটিয়াই দিছোঁ। চাব গোল্ডেন কালাৰ হ'লে দেখিবলৈও ভাল হয় আৰু খাবলৈ কলপিঠা ৰেডি হৈ গৈছে। দেখিছে খাবলৈ টেষ্টি হয়, বহুত টেষ্টি হয় খাবলৈ। অতি সহজতে বনাব পাৰি। যদি আপোনালোকে বনাই নাই খোৱা তেনেহ'লে আপোনালোকেও বনাই খাব। যিখিনি কল আমি নাখাওঁ, বেছিকৈ পকা পেলাই দিয়া হয়, সেইখিনি আমি কলপিঠা বনাই খাব পাৰোঁ। দেখিছে বহুত ধুনীয়া হয় খাবলৈ। এতিয়া মই দিছোঁ কেৰাহীত। তেল আপোনালোকৰ নিজৰ পৰিমাণ অনুসৰি দিব। যদি আপোনালোকে বেছিকৈ দিব বিচাৰে তেনেহ'লে বেছিকৈ দিব পাৰে তেল। মই বেছি তেল দিয়া নাই। দেখিছে তেলত ডুবি থকা নাই। যদি আপোনালোকে তেলত ডুবি থকাকৈ বনাব বিচাৰে তেতিয়া আপোনালোকে তেলত ডুবি থকাকৈও বনাব পাৰে। অকণমান তলত একদম নালাগে। দেখিছে প্ৰথম দিয়াৰ অৱস্থাৰ পৰাই নালাগে, ইফাল সিফাল কৰি দিব পাৰি। ইফাল সিফাল কৰিয়ে আছোঁ। দেখিছে এতিয়া মই লাহে কৰি লৰাই দিম। দেখিছে লুটিয়াবলৈ অকণমান দিগদাৰী হৈ গৈছে। এয়া লুটিয়ালোঁ। দেখিছে ওপৰটো কিমান ধুনীয়াকৈ গল্ডেন কালাৰ হৈছে। এনেকুৱা হ'লে দেখিবলৈ বহুত ধুনীয়া লাগে আৰু খাবলৈ বৰ টেষ্টি হয়। বেছি সময়ো নালাগে। যদি গেছৰ ফ্লেমটো হাই হৈ থাকে তেনেহ'লে 15-20 ছেকেণ্ডৰ ভিতৰত এটা পিঠা ৰেডি হৈ যায়। মই এটা এটাকৈ বনাইছোঁ। কেৰাহীখন অকণমান সৰু হয় সেইকাৰণে এটা এটাকৈ বনাইছোঁ। এবাৰ মই লুটিয়াই দিছোঁ। এইটো দেখিছে এইখিনি দেখিলে যিখিনি মই কলপিঠা বনাইছিলোঁ সেইখিনি খাবৰ কাৰণে এতিয়া ৰেডি হৈ গ'ল। দেখিছে বহুত ধুনীয়া লাগিছে আৰু বহুত টেষ্টি হয় খাবলৈ। যদি আপোনালোকে খোৱা নাই কলপিঠা তেতিয়া বনাই খাব। খাবলৈও টেষ্টি হয়, দেখিবলৈও ধুনীয়া হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব আৰু ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব বুলি আশা থাকিলে। বাই বাই।